আপুনি জানে নেকি যে বেঙেনা খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত কমি যায়? প্ৰতিদিনে ৰাতিপুৱা দৌৰিলে কোনটো বেমাৰ দ্ৰুত কমি যায়? বিমানত প্ৰতি মিনিটত কিমান লিটাৰ তেল খৰচ হয়? মাছ আৰু মাংস একেলগে খালে কোনটো বেমাৰ হয়? আৰু ৰাতিপুৱা কি খালে থাইৰয়ড বেমাৰ দ্ৰুত কমি যায়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ সংবিধানত মুঠ কিমানখন অনুচ্ছেদ আছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 395খন, অপশ্যন ক 520খন, অপশ্যন ক 450খন, অপশ্যন ক 342খন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 395খন। প্ৰতিদিনে ৰাতিপুৱা দৌৰিলে কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হৃদৰোগ, অপশ্যন ক কেঞ্চাৰ, অপশ্যন ক লিভাৰ, অপশ্যন ক কৰ্কট ৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক হৃদৰোগ। সদায় দৌৰি থাকিলে শৰীৰ শক্তিশালী হয়, ৰক্ত চলাচল উন্নত কৰে আৰু অতিৰিক্ত চৰ্বি জ্বলাই দিয়ে। ইয়াৰ ফলত শৰীৰৰ ওজন কমে আৰু ৰক্তচাপ স্বাভাৱিক হয়। লগতে ডায়েবেটিছ নিয়ন্ত্ৰণ, মানসিক চাপ হ্ৰাস আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে। ফল খোৱাৰ পিছত কি খালে ডায়েবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পানী, অপশ্যন খ নিমখ, অপশ্যন ক ভাত, অপশ্যন খ মৌ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পানী। কোনটো শাক খালে মূৰৰ চুলি সৰি পৰা বন্ধ হৈ যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পালেং শাক, অপশ্যন খ টেঙেচি, অপশ্যন ক পুদিনা শাক, অপশ্যন খ কলমৌ শাক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক পালেং শাক। পালেং শাক হৈছে এটা অত্যন্ত পুষ্টিকৰ সেউজীয়া পাচলি। ইয়াত ভিটামিন এ, ভিটামিন চি, ভিটামিন কে, ফলেট, লৌহ আৰু কেলছিয়াম প্ৰচুৰ পৰিমাণে থাকে। পালেং শাক ৰক্তহীনতা, মূৰৰ চুলি সৰি পৰা হ্ৰাস কৰাত সহায় কৰে, চকুৰ দৃষ্টিশক্তি ভাল ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিমানত প্ৰতি মিনিটত কিমান লিটাৰ তেল খৰচ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 2 লিটাৰ, অপশ্যন খ 3 লিটাৰ, অপশ্যন ক 4 লিটাৰ, অপশ্যন খ 6 লিটাৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 4 লিটাৰ। বিমানত তেল খৰচ বিমানৰ ধৰণ, আকাৰ আৰু ইঞ্জিনৰ ওপৰত নিৰ্ভৰ কৰে। বিমানত গতি, উচ্চতা আৰু ওজন অনুসৰি তেল খৰচ সলনি হয়। 2013 চনত শ্বাহৰুখ খানে কোনটো চিনেমাত 1148 কোটি টকা ইনকাম কৰিছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক জৱান, অপশ্যন খ দিৱানা, অপশ্যন ক পাঠান, অপশ্যন খ বাজিগৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক জৱান। সৰু ল'ৰা ছোৱালীক কি খোৱালে স্মৃতি শক্তি বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মৌ, অপশ্যন খ ভাত, অপশ্যন ক গাখীৰ, অপশ্যন খ দৈ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ দৈ। সৰু ল'ৰা ছোৱালীক স্মৃতি শক্তি বৃদ্ধি কৰিবলৈ পুষ্টিকৰ খাদ্য অতি প্ৰয়োজনীয়, বিশেষকৈ কণী, মাছ, অমেগা 3, গাখীৰ, বাদাম আৰু সেউজীয়া পাচলি মগজুৰ বিকাশত সহায় কৰে। এই খাদ্যসমূহত থকা প্ৰটিন, ভিটামিন B12 আৰু স্বাস্থ্যকৰ ফেট স্মৃতি আৰু মনোযোগ বৃদ্ধি কৰে। লগতে পৰ্যাপ্ত টোপনি আৰু নিয়মিত খেলা ধূলাও স্মৃতি শক্তি উন্নত কৰাত সহায় কৰে। পিঁয়াজ খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডায়েবেটিছ, অপশ্যন ক উচ্চ ৰক্তচাপ, অপশ্যন ক জণ্ডিছ, অপশ্যন ক হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ উচ্চ ৰক্তচাপ। মানুহৰ তেজৰ ৰং কিয় ৰঙা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক প্লেটলেট,
অপশন খ প্লাজমা, অপশন ক হিমোগ্লোবিন, অপশন খ অক্সিজেন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক হিমোগ্লোবিন। মাছ আৰু মাংস একেলগে খালে কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক ডায়েৰিয়া, অপশন খ কিডনিৰ, অপশন ক হাৰ্টৰ, অপশন ক হাঁপানি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন খ কিডনিৰ। এখন দেশৰ মানুহে কেৱল বৰষুণৰ পানী ব্যৱহাৰ কৰে। আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক ইণ্ডোনেছিয়া, অপশন খ জাপান, অপশন ক নাইৰু, অপশন খ ডেনমাৰ্ক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক নাইৰু। আমেৰিকাৰ এজন সাধাৰণ মানুহে দিনত কিমান $টকা ইনকাম কৰে? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক $300, অপশন খ $200, অপশন ক $500, অপশন খ $100। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন খ $100। ইউনাইটেড ষ্টেটত এজন সাধাৰণ কাম কৰা ব্যক্তি বছৰি গড় আয় প্ৰায় $2000 পৰা $3000 ভিতৰত থাকে। পেচা অনুসৰি ইয়াৰ সলনি হয়। এই হিচাপত দিনত গড়ে প্ৰায় $100 পৰা $150 উপাৰ্জন কৰে বুলি ধৰিব পাৰি। অৱশ্যে এই পৰিমাণ কাৰ্য, কামৰ ধৰণ, শিক্ষাৰ স্তৰ আৰু অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰি কম বা বেছি হ'ব পাৰে। কোনটো প্ৰাণী নিজৰ জিভাৰে কাণ চুব পাৰে? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক মেকুৰী, অপশন ক হাতী, অপশন ক জিৰাফ, অপশন ক শিয়াল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক জিৰাফ। কণী আৰু গাখীৰ একেলগে খালে কি হয়? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক বদহজম হয়, অপশন খ পেটৰ বিষ হয়, অপশন খ মূৰৰ বিষ হয়, অপশন খ টোপনি কম হয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক বদহজম হয়। মানুহৰ শৰীৰত আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক লিভাৰ, অপশন খ হাৰ্ট, অপশন ক কিডনি, অপশন খ যকৃত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক লিভাৰ। মাটি কঁঠালত আটাইতকৈ বেছি কোনটো ভিটামিন পোৱা যায়? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক ভিটামিন ডি, অপশন খ ভিটামিন ই, অপশন ক ভিটামিন সি, অপশন খ ভিটামিন কে। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক ভিটামিন সি। মাটি কঁঠালত আটাইতকৈ বেছি পৰিমাণে ভিটামিন সি পোৱা যায়। ভিটামিন সি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছাল সুস্থ ৰাখে আৰু শাৰীৰিক সংক্ৰমণৰ পৰা ৰক্ষা দিয়ে। লগতে ইয়াত ভিটামিন এ আৰু আহু থাকে, যিয়ে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে। নিয়মিত মাটি কঁঠাল খালে শৰীৰ সুস্থ আৰু সতেজ থাকে। ৰাতিপুৱা কি খালে থাইৰয়ড বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক জিৰা, অপশন খ আদা, অপশন ক নহৰু, অপশন খ পিঁয়াজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক জিৰা। থাইৰয়ড বেমাৰ দ্ৰুত ভাল হৈ নাযায়। সঠিক খাদ্য খালে ইয়াক নিয়ন্ত্ৰণত ৰাখিবলৈ সহায় কৰে। যেনে ৰাতিপুৱা কণী, গাখীৰ, বাদাম আৰু শাক পাচলি, এইবোৰ উপকাৰী। এইবোৰত আয়ডিন আৰু চেলেনিয়াম পোৱা যায়। কোনটো ভিটামিন পানীত দ্ৰৱীভূত নহয়? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক ভিটামিন B12, অপশন খ ভিটামিন B6, অপশন ক ভিটামিন এ, অপশন খ ভিটামিন সি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশন ক ভিটামিন এ। বেঙেনা খালে শৰীৰৰ কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশন আছে। অপশন ক জণ্ডিছ, অপশন খ কেঞ্চাৰ, অপশন ক মেলেৰিয়া, অপশন খ টিবি। ইয়াৰ সঠিক উত্তৰটো হ'ব
অপশ্যন খ কেঞ্চাৰ। বেঙেনাত ফাইবাৰ, পটেছিয়াম আৰু এণ্টি অক্সিডেণ্ট থাকে, সেইবাবে কেঞ্চাৰ আৰু ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে আৰু হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল ৰাখে। লগতে ই বদহজম আৰু ওজন নিয়ন্ত্ৰণতো সহায় কৰে। পৃথিৱীৰ আটাইতকৈ বেছি মূল্যৰ মছলাৰ নাম কি? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক লং, অপশ্যন খ কেহৰ, অপশ্যন গ হালধীয়া, অপশ্যন ঘ জিৰা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ কেহৰ। পৃথিৱীৰ আটাইতকৈ বেছি মূল্যৰ মছলাটো হৈছে কেহৰ। কেহৰ ফুলৰ সূক্ষ্ম নীলা অংশৰ পৰা সংগ্ৰহ কৰা হয় আৰু এইটো হাতেৰে একে একে তুলিব লাগে। 1 কিলোগ্ৰাম কেহৰ উৎপাদন কৰিবলৈ হাজাৰ হাজাৰ ফুলৰ প্ৰয়োজন হয়। সেয়েহে ইয়াৰ দাম অত্যন্ত বেছি হয়। সুগন্ধি, ৰং আৰু ঔষধি গুণৰ বাবে কেহৰ বিশেষ মূল্যৱান।